গাইজ কি খবৰ? তো আজি মানে গাইজ বনাব যাই আছোঁ গাহৰি। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মানে কি এতিয়া বম বম টেকলি পিঠা দি মানে চাহ খাম। তো চাওকচোন এই টেকলি পিঠা এই চাহ তো ইও খাব মানে মোৰ লগত গাইজ। তো মানে আজি মাংসখন লাই শাকে দি বনাম। তো লাই শাক কুটি আছে দাদাই মানে। তো চাওক তো গাইজ মানে আমাৰ মাংসখিনি এনেকৈ মানে উহে চুহে লৈ ল'লোঁ। তো এইখিনি মাংস তো আমাৰ মানে দাদাই মানে কি জুই বান্ধি দি আছে। তো এনেকুৱা মানে ময়ো একবাৰ এনেকৈ গাইজ লাৰি দিম দিয়ক নাকি মানে নামটো হওক ময়ো ৰান্ধনি বুলি মানে ৰান্ধনি হ'লে ভাজি আছে। তো এই এনেকৈ ভাজি আছে গাইজ। তো অলপ দেৰিকৈ হ'ব আৰু খাওঁহে আৰু নাকি অলপমান টেষ্ট কৰি চাওঁতো কেনে হৈছে আমাৰ ৰান্ধনি খুৰাৰ মানে খানা। তো গাইজ মানে এতিয়া অলপমান খাই চাওঁতো কেনে হৈছে। ভালে হৈছে, বেয়া হোৱা নাই। মানে নতুন ৰান্ধনি হিচাপে ভাল হৈছে। বিয়া চিয়া হ'লে আকৌ মাতি দিব। তো গাইজ মানে কি এতিয়া খাম ধুনীয়াকৈ এতিয়া বাকী ল'লোঁ গাইজ। তো এতিয়া খাই চাম। তো ঠিকে আছে বাৰু। তো কেনে হৈছে ছাৰ? ঠিক আছে। তো আজি ভিডিঅ'টো বাৰু ইয়াতে সমাপ্ত কৰিলোঁ। তো নেক্সট ভিডিঅ' চাই থাকিব। তো ধন্যবাদ, বাই বাই।